নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ কেইবাদিন হ'ল ভিডিঅ' দিবৰ পৰা নাই কাৰণ আমাৰ ইয়াতে কাৰেণ্টটো অহা যোৱাকৈ আছে বহুত অসুবিধা হৈছে এই ভিডিঅ' কৰাও হোৱা নাছিলে আৰু বহুত গৰম আছিলে গৰমৰ পিছত এতিয়া অলপ বৰষুণ পৰিছে বৰষুণ পৰাৰ কাৰণে খুবেই ভাল লাগিছে থাকি মৌচমটো অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে আৰু এই মাত্ৰ বৰষুণ পৰিলে এতিয়া এৰিছে বাৰু বেছি কমেও হোৱা নাই কমেও 10 মিনিটমান কমে বৰষুণ পৰিলে ভাল লাগিছে অলপ বতৰটো আৰু কেনেকৈ আপোনালোকৰ খবৰ খাতি জনাব মোৰ ভালেই আমাৰ ঘৰৰ কাম চলি আছে প্ৰায় ঘৰৰ কাম অলপ অলপ হৈছে আৰু কাৰেণ্টবোৰ লাইনৰ কামবোৰ এতিয়া চলি আছে ফল সিলিংবোৰ বনোৱাৰ কামবোৰ হৈ গ'ল এতিয়া ৱাৰিং কৰি আছে আৰু লাইটবোৰ লগাই আছে আৰু কালাৰো কৰি থকা হৈছে সেয়ে অকণমান দেখাম আপোনালোকক বাৰু ওচৰতে ভাগৱত পাঠ চলি আছে তাৰ আৱাজটো আহি আছে আৰু চৰাইবোৰে বৰ ধুনীয়া ধুনীয়াকৈ মাত দি আছে শুনিছেই চাগে আপোনালোকে খুব ভাল লাগিছে বৰষুণ হৈ যোৱাৰ পিছত এনেকৈ অকণমান চৰাইবোৰে মাতে আৰু ভাল লাগে আৰু এতিয়া ভিতৰলৈ আহিলোঁ এইফালে আমাৰ ঘৰৰ চিলিঙিখনত ৰং লগাই আছে প্ৰাইমাৰ কৰি আছে ৰং কৰি আছে কামবোৰ সম্পূৰ্ণ হোৱাগৈ নাই তথাপিতো আৰু যিমানখিনি হৈছে আপোনালোকক অলপ অলপ দেখাওঁ বুলি পেলাই ভাবিলোঁ আৰু আজি আকৌ এয়া লাইটৰ সুইচ বোৰ্ডবিলাক লগাই আছে আৰু লাইটবোৰ লগাই থকা হৈছে কামবোৰ হৈছে আৰু 80% হৈ গৈছে আৰু অলপ অলপ কাম বাকী আছে বৰষুণৰ কাৰণে আহিবও পৰা নাই আকৌ লাইট নাছিলে 2-3 দিন সেইটো কাৰণেও মিস্ত্ৰী আহিব পৰা নাছিলে এতিয়া আকৌ যেনিবা আজি লাইটটো আহিছে কাম কৰি থকা হৈছে আজি চাগে নতুন ৱাৰিঙত নতুন লাইটটো দিব চাগে সেই অকণমান মনটো ভাল লাগি আছে আৰু সেয়া লাইট লগাই থকা হৈছে লাইটখিনি লগাই হোৱাৰ পিছতে আজি ভাল লাগিব মনটো অকণমান আৰু কাৰেণ্টটো দিব যিহেতুকে নতুনকৈ লাইট লগাইছোঁ আকৌ ভাল লাগিব আৰু এইখিনি লগাবলৈ বাকী আছে এইখিনি লগাই হ'লে আজি কাৰেণ্টটো দি দিব এইফালে দাদাহঁতে পূৰা কাম কৰি আছে কিয়নো এতিয়া লাইট দিব যে সেইটো কাৰণে খুব জলদি জলদি কামবোৰ কৰি আছে চাওকচোন আহক ভাল লাগিছে ধুনীয়া লাগিছে বহু দিনৰ অপেক্ষাত আজি মনটো অকণমান ভাল লাগিছে কিয়নো আজি যিখিনি হৈছে সেইখিনি লাইটবিলাক লগোৱা হৈ গ'ল আৰু এয়া কানেকশ্যন দি দিলে ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন সেই খুচিতে এতিয়া মিঠাই চিংৰা ঠাণ্ডা লৈ আহিলোঁ আৰু এতিয়া আমি সকলোৱে খাম আৰু মিলি পেলাই কিবা এটা কাম হোৱাৰ পিছত মনটো এনেই অকণমান ভাল লাগে সেয়ে সৰুকৈ পাৰ্টি এটা হ'ল এয়া আমি সকলোৱে খাম এতিয়া দাদাহঁতক এটা গিলাচ লোৱা এটা সকলোৱে দিয়কচোন এটা কাম কৰাৰ পিছত ছাকচেছ হোৱাৰ পিছত এনেই মনটো ভাল লাগে কিবা এটা অকণমান দীঘলীয়া হ'ল সময়টো একো নাই এতিয়া সকলোকে খাবলৈ দিছোঁ আৰু আমিও খাওঁ খাই কৰি লওঁ আৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কিমান ডিজাইনবোৰ আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ দেখাম মই এতিয়া কালাৰবোৰ হোৱা নাই কালাৰ কৰি থকা গৈছে কেনেকুৱা হয় আপোনালোকে জনাব আপোনালোকক প্ৰতিটো কথাই মই শ্বেয়াৰ কৰি আহিছোঁ প্ৰতিটো বস্তুৱে মই দেখুৱাই আহিছোঁ প্ৰথমৰ পৰা কেনেধৰণে কামবোৰ কৰিছে কোনফালে কি ডিজাইন দিছোঁ গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ সেয়ে আপোনালোকক জনালোঁ আৰু আপোনালোকক দেখাব পাই বেছি ভাল লাগিছে প্ৰতিটো কথাই যিহেতুকে জনাওঁ সেয়ে ভাল লাগিল মোৰ প্ৰতিটো কথা শ্বেয়াৰ কৰি আহিছোঁ আৰু গৰমটো এইকেইদিন আকৌ পৰিছে অকণমান সেয়ে চাহৰ সলনি ঠাণ্ডা লৈ আহিলোঁ ঠাণ্ডা আৰু এনেকৈ মিঠাই চিঠাই এনেকৈ খোৱা হৈছে দাদাহঁতে খাই আছে আৰু এতিয়া আহক ডিজাইনবোৰ দেখাওঁ প্ৰথমৰ পৰা কোনটো কোনটো ৰুমত কেনেকুৱা ধৰণৰ ডিজাইনো দিলোঁ অকণমান দেখাওঁ প্ৰথমৰ পৰা আপোনালোকে চাই দিয়ক আছে যথেষ্টখিনি কাম বাকী আছে আৰু যিখিনি হৈছে সেইখিনিয়ে দেখাম ভাবিছোঁ সঁচাকৈ বহুত দীঘলীয়া এটা অন্ত পৰিছে বুলিব পাৰি আৰু এয়া হৈছে আমাৰ বাৰাণ্ডাৰ এইটো ডিজাইন এটা সৰু চিম্পুল ডিজাইন দি থ'লোঁ তাতো লাইটৰ কানেকশ্যনটো দিলে আৰু এইটো হৈছে আমাৰ হল আৰু লাইট লগাবলৈ আছে চিম্পুল লাইটকেইটাহে দি থৈছোঁ আৰু মাজত আৰু লাইট হ'ব ডেকৰেশ্যন লাইটবিলাকখন থাকিছে সেইবোৰ দিম বাৰু পিছত সেইবোৰ হোৱাই গৈ নাই
জাষ্ট এবাৰ টেষ্ট কৰা গৈছে কেনেকুৱানো লাগে, ট্ৰাই কৰা গৈছে এবাৰ কেনেকুৱা দেখে। চাওক এইটো ৰুমৰ ডিজাইনটো কেনেকুৱা লাগিছে চাবচোন, আৰু লাইটবিলাক ভাল লাগিছে নে বেয়া লাগিছে ক'ব, জনাব। ইয়াতে দুটা লাইটে দিছোঁ, আৰু আছে যে মাজত দিব লাগিব পিছত, সেইখিনি ৰং হোৱাৰ পিছতহে দিয়া যাব। চাওকচোন কেনেকুৱা পাইছে ডিজাইনবোৰ ক'বচোন অকণমান, তেতিয়াহে মনটো ভাল লাগে ন। সকলো কথাই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আহিছোঁ, নিজৰ পৰিয়ালৰ দৰে সকলো। আৰু এয়া হৈছে এইটো মোৰ কৰিডৰ হয়, ইয়াতো লাইট আহিব, মাজত লাইট আছে। আৰু এইটো হৈছে কিটচেন, ইয়াতে লাইট লগোৱা তেনেকৈ হোৱা নাই, কমকৈ লাইট লগাই থৈছোঁ এতিয়া। ৱাবোৰ দেখিছেনে, লাইটবোৰ আহিব পিছত লগাম, কালাৰবোৰ হোৱাই নাই। আৰু এতিয়া আহক আৰু এটা ৰুমলৈ, আৰু এটা ৰুমৰ ডিজাইনটো চাওক। এয়া সেইটোতো লাইটটো সম্পূৰ্ণ হোৱা নাই, কাম কৰিয়ে থকা গৈছে। আৰু যিহেতুকে আজি দিনটো কাম কৰিলে, কাম কৰি এতিয়া সন্ধ্যা হৈ গ'লগৈ, আকৌ পিছত কালি পৰহি কাম কৰিলে মই আকৌ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখাম। চাওকচোন কেনেকুৱা লাগিছে ডিজাইনটো, আৰু কেনেকুৱা পালে ভিডিঅ'টো মোক জনাব। আজিলৈ আহোঁ, বাই বাই।